ओम नीलांजना समावस्सं रविपुत्र जमग्रजं छायाङ्गर्भसम्भूतं तं नमामि शनैश्चरम्। ओम ঐং হ্রিং শ্রীং শনৈশ্বরায় নমঃ। নমস্কাৰ প্ৰিয় বন্ধুসকল, মোৰ ইউটিউব চেনেল এষ্ট্ৰচৰবলৈ সকলোকে স্বাগতম জনাইছোঁ। আজি মই কুম্ভ ৰাশিৰ নৱেম্বৰ মাহটো কেনে যাব তাৰ বিষয়ে চমুকৈ আলোচনা কৰিম। আপোনালোকৰ ৰাশিফলখিনি দি দিম। ৰাশিফলখিনি এইকাৰণে দৰকাৰ, মই বাকী ভিডিঅ' দিব টাইম নাপালেও ৰাশিফলখিনি এইকাৰণে দি থাকোঁ যে প্ৰত্যেকটো গ্ৰহ সময়ে সময়ে এটা ৰাশিৰ পৰা আন এটা ৰাশিত প্ৰৱেশ কৰি থাকে। সেইকাৰণে আমি ৰাশিফলটো চাব লাগে। প্ৰৱেশ কৰাৰ লগে লগে কেতিয়াবা শুভ ফল কেতিয়াবা অশুভ ফল প্ৰদান কৰে। যদি আমি কিছু অশুভ ফল পাওঁ বা দেখা পাওঁ তেতিয়া আমি প্ৰতিকাৰ কৰিলে ভাল ফল লাভ কৰিব পাৰোঁ। সেইকাৰণে ৰাশিফলটো দি থাকোঁ। এইটো হৈছে আমি কুম্ভ ৰাশিৰ ৰাশিতে বহি আছে শনি, ধনস্থান দ্বিতীয়ত বহি আছে ৰাহু, চতুৰ্থত বহি আছে বৃহস্পতি, ষষ্ঠত বহি আছে মংগল, অষ্টমত বহি আছে কেতু, ভাগ্য ঘৰত বহি আছে ৰবি আৰু চন্দ্ৰ নৱমত, দশমত বহি আছে বুধ আৰু শুক্ৰ। এনেকৈ আপোনাৰ ৰাশি চক্ৰটো আৰম্ভ হৈছে। গতিকে নৱেম্বৰ মাহৰ 6 তাৰিখে শুক্ৰ এটা ৰাশিৰ পৰা আপোনাৰ একাদশত প্ৰৱেশ কৰিব আৰু 17 নৱেম্বৰত ৰবি আপোনাৰ ভাগ্যগৃহৰ পৰা কৰ্মগৃহত প্ৰৱেশ কৰিব। তেতিয়া কিন্তু ভাল ফল বা বেয়া ফল লাভ কৰিব। গতিকে আমি যদি চাওঁ কুম্ভ ৰাশিৰ বৰ্তমান শনি ছায়াচতি চলিয়ে আছে। 2.5 বছৰ গ'ল আৰু ৰাশিতে 1.5 বছৰ গুচি গ'ল, 4 বছৰ গুচি গ'ল আৰু 3.5 বছৰ আছে। কিন্তু কুম্ভ ৰাশিৰ অধিপতি হৈছে শনি, নিজৰ ৰাশিৰে অধিপতি আৰু নিজৰ ৰাশিতে বহি আছে। সেইকাৰণে শনি ছায়াচতি যদিও চলি আছে, কুম্ভ ৰাশিৰ জাতক জাতিকাই যদিও কিছু টকা পইচাৰ অভাৱ অনটন এইবিলাক কিছু এনেকুৱা ভোগ কৰি আছে, যদিও দৌৰা দৌৰি কিবা কিবি, তথাপিও কিন্তু গোটেই 100% অশুভ ফল পোৱা নাই। যিহেতু আপোনাৰ ৰাশিত শনি বহি আছে, শনিয়ে কিছু শুভ ফলো প্ৰদান কৰি আছে। ৰাশিপতি নিজৰ ৰাশিতে বহিছে। ধনস্থান যদি চাওঁ, ধনস্থানত বহি আছে ৰাহু। ৰাহু যিহেতু মাজতে নিজৰ নক্ষত্ৰ চেঞ্জ কৰিছে, 27ৰ পৰা 26 হৈছে। 26 হোৱাৰ লগে লগে কুম্ভ ৰাশিৰ ধন টকা পইচাৰ ক্ষেত্ৰত কিছু অভাৱ অনটন যোগ দেখা যায় আৰু টকা পইচা খৰচ অতি বৃদ্ধি। গতিকে ধনস্থানটো কিছু অশুভ। ৰাহু থকাৰ কাৰণে অশুভ নাছিলে, নক্ষত্ৰ চেঞ্জ কৰাৰ কাৰণে কিছু অশুভ হৈছে। আপোনাৰ যোৱা 2-3 মাহৰ পৰা ধনস্থানটো কিছু অশুভ হৈছে। অধিপতি যিহেতু বৃহস্পতি হ'লেও বৃহস্পতি ভাল ঠাইত যদিও বহি আছে, যিহেতু বন্ধুস্থান বা প্ৰাইমাৰী শিক্ষাত বহি আছে, তথাপিও কিন্তু বৃহস্পতিয়ে পুণ্য দৃষ্টি দিয়া নাই। পুণ্য দৃষ্টি দিছে আপোনাৰ একাদশত, ইনকামৰ ঘৰত পুণ্য দৃষ্টি দি আছে বৃহস্পতিয়ে। সেইকাৰণে ইনকামো আহিব। যদিও মাজতে কিছু নক্ষত্ৰ চেঞ্জ কৰাৰ লগে লগে 1 মাহ 1.5 মাহ অশুভ হৈছিলে, বৰ্তমান আকৌ নৱেম্বৰ মাহৰ পৰা আপোনাৰ ইনকাম অহা চান্সটো বেছি হ'ব, আকৌ আহিব। টকা পইচাৰ ক্ষেত্ৰত যদিও অভাৱ হৈছিলে আকৌ অহা চান্সটো আছে। গতিকে নৱেম্বৰ মাহত আপোনাৰ যিহেতু ধনস্থানটো কিছু শুভ হ'ব, যি গ'ল অহাখিনি কিন্তু ধনস্থান অতি শুভ। যিহেতু কেন্দ্ৰত বৃহস্পতি বহি আছে, বৃহস্পতিৰ পুণ্য দৃষ্টিৰ ক্ষেত্ৰতো আপোনাৰ ধনস্থানটো শুভ হ'ব। যদি আমি চাওঁ উচ্চ শিক্ষাৰ অধিপতি হৈছে বুধ যিহেতু দশম কৰ্মঘৰত বহি আছে, কেন্দ্ৰপতি কেন্দ্ৰত বহাৰ কাৰণে আপোনাৰ কিন্তু ৰাজযোগে হৈছে। আৰু যিহেতু ৰাহু, কেতু, বৃহস্পতি, ৰবি 4টা গ্ৰহ নিজ হৈ আছে, অশুভ হৈ আছে। যেতিয়া 3-4টা গ্ৰহ নিচস্থ হৈ থাকে, মৃতপ্ৰায় হৈ থাকে, তেতিয়া কিছু ৰাজযোগো হয়। ৰাজযোগ বিপৰীত ৰাজযোগ। গতিকে বিপৰীত ৰাজযোগ হ'লে ভাল ফলে লাভ কৰিব পাৰি। গতিকে সেই ক্ষেত্ৰত আমি অতি শুভ বুলি ক'ব পাৰোঁ। আৰু যদি আমি চাওঁ, যিহেতু আপোনাৰ স্বাস্থ্যত মংগল বহিছে 200 দিনৰ কাৰণে, তথাপিও আমি যিহেতু নৱেম্বৰ মাহটো চাইছোঁ, নৱেম্বৰ মাহটো আপোনাৰ মংগলৰ কাৰণে কিছু অশুভ থাকিব। সৰু সুৰা পৰহৰা দুখ পোৱা যোগ থাকিব। অলপ চাই চিতি চলিব। যিকোনো ক্ষেত্ৰত স্বাস্থ্যত বহিলে মংগলে ভাল ফলে প্ৰদান কৰে, কিন্তু মংগল যিহেতু নিচস্থ হোৱাৰ কাৰণে মংগল কিছু অশুভ কাৰক। গতিকে অশুভ হ'লেও কিছু সাৱধান থাকিলে কোনো অশুভ নহয়। এতিয়া চাওঁ আমি আপোনাৰ অষ্টমত বহি আছে কেতু। অষ্টম স্থানো যিহেতু কিছু অশুভ স্থান, সেইকাৰণে কেতুৰ কাৰণে অকণমান চাই চিতি চলিব। কেতুৰ মন্ত্ৰ আছে ওম ৰিং ঐং শ্ৰী কেতুৱে।
এই মন্ত্ৰটো আপোনালোকে পাৰিলে শনিবাৰ বা মঙলবাৰে নিশা জপ কৰিব বা মাতিব, তেতিয়াও কিন্তু ভাল ফল লাভ কৰিব। যদি আমি চাওঁ আপোনাৰ ভাগ্য গৃহত বহি আছে ৰবি আৰু চন্দ্ৰ। মই মাজতে কৈ লৈছোঁ যিহেতু বৃহস্পতি, ৰবি, ৰাহু, কেতু 3-4টা গ্ৰহ নিচস্ত, ৰবিও কাতি মাহত নিচস্ত। গতিকে পাৰিলে সূৰ্যৰ প্ৰণাম কৰিব। 17 নৱেম্বৰলৈকে ৰবি কিছু দুৰ্বল থাকিব। শনি আৰু ৰবি দুটা শত্ৰু, গতিকে ৰবিৰ কাৰণেও সৰু সুৰা প্ৰতিকাৰ কৰিব। বিশেষ প্ৰতিকাৰ নকৰিলেও আপোনালোকে পাৰিলে বেলৰ শিপা লগত ৰাখিব বা ধাৰণ কৰিব পাৰে, নাইবা সূৰ্য প্ৰণাম কৰিলেও ভাল ফলে লাভ কৰিব। যদি আমি চাওঁ আপোনাৰ কৰ্মৰ গৃহত বহি আছে বুধ আৰু শুক্ৰ। গতিকে কৰ্মৰ গৃহত যিহেতু কেন্দ্ৰস্থান শুভ গ্ৰহ বহিছে, কৰ্মৰ কিন্তু প্ৰাপ্তি যোগ আছে। আৰু যদি কৰ্মত কিবা খেলি মেলি হৈও আছিল, নৱেম্বৰ মাহৰ পৰা আপোনাৰ কিন্তু কৰ্মৰ প্ৰাপ্তি হ'ব আৰু কৰ্মত খেলি মেলিবিলাক কম হ'ব। এতিয়া কৰ্মৰ ক্ষেত্ৰত অতি শুভ। যদি আমি চাওঁ এতিয়া কৰ্মত আপোনালোকে যদি ইণ্টাৰভিউ দিয়ে পোৱা যাব। অধিপতি মংগল হিচাপে কিছু অশুভ থাকিলেও আপোনালোকে যদি পুলিচ, আৰ্মি, মিলিটাৰী এইবিলাকত ইণ্টাৰভিউ দিব ইচ্ছা কৰে বা বেপাৰ বাণিজ্য কৰিব ইচ্ছা কৰে, তেতিয়া কিন্তু মংগলৰ প্ৰতিকাৰ কৰিব লাগিব। প্ৰতিকাৰ মই আগতেও কৈ দিছোঁ, মংগলৰ প্ৰতিকাৰ অতি সহজ। আপোনালোকে হনুমান চালিচা পাঠ কৰিব পাৰে, হনুমান মন্দিৰ দৰ্শন কৰিব পাৰে, হনুমান মন্দিৰত সিন্দুৰ দিব পাৰে আৰু হনুমান মন্দিৰত আপোনালোকে ফল মূল দিব পাৰে। তেতিয়াও কিন্তু 100% ফল লাভ কৰিব। গতিকে সকলো জাতক জাতিকাই কৰ্মৰ কাৰণে মংগলৰ প্ৰতিকাৰ কৰিব। কিন্তু কৰ্মৰ গৃহত বুধ আৰু শুক্ৰ বহাৰ কাৰণে ভাল ফলে লাভ কৰিব। কিন্তু অধিপতি হিচাপে মংগলটো অকণমান দুৰ্বল। যদি আমি ইনকামৰ ক্ষেত্ৰত চাওঁ, ইনকামৰ অধিপতি বৃহস্পতি। বৃহস্পতি যিহেতু কেন্দ্ৰত বহি আছে, সেই ক্ষেত্ৰত বৃহস্পতি ভাল ফলে প্ৰদান কৰিব। দ্বাদশৰ অধিপতি শনি যিহেতু স্বৰাশিত বহি আছে, গতিকে চিন্তাৰ কোনো কাৰণ নাই। আৰু যদি কিবা সুধিবলগীয়া থাকে আপোনালোকে সুধিব পাৰে। মই যিমানখিনি পাৰিছোঁ থুলমূলকৈ কৈ দিছোঁ। আৰু যিসকলে নতুনকৈ আহিছে মোৰ চেনেলটো চাইছে, ছাবস্ক্ৰাইব কৰি থ'ব। ভাল ফল আপোনালোকে দৰকাৰী ভিডিঅ'বোৰ পাই থাকিব। ধন্যবাদ।